নমস্কাৰ আজি আমি শিকিম এডিশন অফ বাইনাৰী নাম্বাৰ মানে দ্বৈত সংখ্যাৰ যোগফল দ্বৈত সংখ্যা কেনেকৈ যোগ কৰিব লাগে আগতে আমি দ্বৈত সংখ্যাৰ বিষয়ে জানিলো দ্বৈত সংখ্যা মানে যাৰ ভূমি দুই অৰ্থাৎ যাৰ যিবিলাক সংখ্যাঙ্কন পদ্ধতিত যিবিলাক সংখ্যাৰ পদ্ধতিত মাত্ৰ দুটাই অংক থাকে সেইবিলাক হৈছে দ্বৈত সংখ্যা কি অংক থাকে 0 আৰু 1 আমি জানো কম্পিউটাৰ ল্যাঙ্গুৱেজত কি থাকে বাইনাৰী নাম্বাৰ হে থাকে কম্পিউটাৰে কেৱল কি বুজি পায় 0 আৰু 1 হে বুজি পায় এই 0 আৰু 1 বিশিষ্ট সংখ্যাবিলাক আমি কেনেকৈ যোগ কৰিব লাগে অৰ্থাৎ বাইনাৰী নাম্বাৰ তোমালোকক এটা কথা বুজাই দিও বাইনাৰী নাম্বাৰত কি থাকে এক মানে তোমালোকে মনত ৰাখিবা 0 মানে হয় 0 1 মানে হয় 1 2 মানে 2 নহয় কি হয় 0 আৰু 1 এ লিখিব পাবা ইয়াৰ নেক্সট সংখ্যাটো কি পাবা 0 আৰু 1 ৰ পিছত কি পাবা 2 3 4 5 6 7 8 9 10 আছে 0 মানে তো 0 ই হ'ল 1 মানে 1 এ হ'ল ইয়াতে 0 আৰু 1 নাই এইবিলাক নহব এইবিলাক নহব এইবিলাক নহব এইবিলাক নহব এইটো হ'ব 3 এইটো হ'ব 2 সৰি 0 1 এইটো হ'ব কি 2 3 কি হ'ব 3 হ'ব 4 কি হ'ব 4 কি হ'ব 4 হ'ব কিন্তু আছে 0 আৰু 1 এ লিখিব পৰা সংখ্যা এইটোৱে আছে ইয়াৰ পিছত 4 নম্বৰ 5 কি হ'ব 5 হ'ব এইটো 6 কি হ'ব 6 হ'ব এইটো 7 কি হ'ব 7 হ'ব এইটো বুঝে এইবিলাক হৈছে বাইনাৰী নাম্বাৰ ইপিনে হৈছে বাইনাৰী নাম্বাৰ আৰু ইটো হৈছে আমাৰ দশমিক সংখ্যা ডেসিমেল নাম্বাৰ এটো হৈছে ডেসিমেল নাম্বাৰ যেটো আমি ম্যাক্সিমাম ক্ষেত্ৰত আমি এটো ইউজ কৰো বুঝে হিন্দু পদ্ধতিত আমাৰ এটো ইউজ হয় বুঝে আৰু এটো হৈছে বাইনাৰী নাম্বাৰ বুঝে ক্লিয়াৰ এই বাইনাৰী নাম্বাৰ বিলাক এতিয়া কেনেকৈ যোগ কৰিব পাৰি ইয়াৰে শৰ্ট ফৰ্ম শৰ্ট কিবা ট্ৰিক আছে নেকি তাকে আমি জানি একদম সহজ পদ্ধতিৰে আমি শিকিম বাইনাৰী নম্বৰ কেনেকৈ যোগ কৰিব পাৰি তোমালোকে বাইনাৰী নাম্বাৰ যোগ কৰাৰ সময়ত সদায় দুটা 1 ৰ জোৰ বনাবলৈ ট্ৰাই কৰিবা দুটা 1 1 আৰু 1 প্লাস কৰিলে সদায় 10 বুলি মনতে ভাবি লবা কৰবাত যদি তোমালোকৰ তিনিটা 1 থাকে তেতিয়া প্লাস কৰিলে কেনেকৈ ভাবিবা দুটা প্ৰথমতে জোৰ বনাবা 1 আৰু 10 1 1 কি হয় 1 0 টো কিন্তু মনত ৰাখিব লাগিব দেই মাস্ট বি 1 1 এ কি হ'ব 1 0 10 নহয় দেই 1 0 হ'ব লাগিব 1 1 কি হ'ব 1 0 তিনিটা 1 থাকিলে কি হ'ব 1 1 1 0 আৰু 1 হ'ব 1 1 পিছে চাৰিটা 1 থাকিলে তোমালোকে কি বুলি ভাবিবা চাৰিটা 1 থাকিলে তোমালোকে ভাবিবা জোৰ জোৰ 1 1 ত কি ভাবিবা 1 0 আৰু 1 1 ত কি ভাবিবা 1 0 এই দুটা যোগ কৰিলে কি হ'ব 2 0 হ'ব মানে কি হ'ব 2 0 হ'ব 2 0 হলে 0 টো লিখিবা 2 টো হাতত ৰাখিবা বুঝছে 2 মানে আকৌ তোমালোকে কনভার্ট কৰিবা 1 1 2 মানে কি 1 1 আকৌ 1 1 মানে কি হয় 1 0 গতিকে 2 টো যেতিয়া ইপিনে আহিব কি হ'ব 1 0 বুজি পাইছা না এতিয়া যদি আমি বুজি নাপালে এতিয়া উদাহৰণৰ সৈতে যেন বুজাই দিও তে লগে লগে বুজি পাবা চাবা এটো আমি প্লাস কৰিম বুঝছে আমি কি কৰিম এটো প্লাস কৰিম এনেকৈ কৰিম চাবা মনত ৰাখিব লগা কথা কি 1 + 1 = 1 0 এটো কিন্তু তোমালোকৰ মনত থাকিবই লাগিব 1 + 1 = 1 0 বুঝছে 1 + 1 = কি হ'ব 1 0 হ'ব 1 0 ৰ 0 টো ইয়াত লিখিলো এটা 1 কি হ'ব কেৰি হ'ব ইয়াতে বুঝছে ক্লিয়াৰ একে জেনাৰেল মেথছৰ নিচিনা মেথছৰ যেনেকৈ যোগ কৰিব লাগে তেনেকৈ কেৱল ইয়াতে 1 1 2 নহয় কি হয় 1 0 বুঝছে ক্লিয়াৰ এইবাৰ চোৱা 0 টো ক্যালকুলেট নকৰিলেও হ'ব তোমাৰ চোৱা 1 আৰু 1 কি হ'ব আকৌ 1 0 হ'ব 1 0 হ'ব 0 আৰু এটা 1 ইয়াত কি হৈ যাব কেৰি হৈ যাব বুঝছে এতিয়া চোৱা 0 টো কাম নকৰো আমি আকৌ 1 আৰু 1 পালো 1 1 কি হ'ব 1 0 আকৌ 1 টো 1 0 0 টো লিখিলো আকৌ 1 টো কি হ'ব কেৰি হ'ব বুঝছে ক্লিয়াৰ এতিয়া আমাৰ কি হ'ব চোৱা এটা তিনিটা 1 পাই গলো এটো আমি কেৰিটো লিখিলো বাৰু এটো আমি লিখিলো ইতিমধ্যে যোগ কৰিলো এই 1 টো আমি কি কেৰি কৰাটো আমি তিনিটা হ'ল চোৱা 1 2 3 তিনিটা 1 ত 3 গুণ কৰিবা কি গুণিবা দুটা 1 গুণিবা প্ৰথমতে 1 1 কি হ'ব 1 0 1 1 কি হ'ব 1 0 আৰু 1 0 আৰু 1 কি হ'ব 1 1 1 0 আৰু 1 কি হ'ব 1 1 এটি হ'ল তোমালোকৰ আনসার একদম ইজি বুঝছে আৰু এটা দিও চোৱা
বহুকেইটা সংখ্যা আমি প্লাছ কৰিম ইয়াত কেইটা 1 আছে তিনিটা 1 তিনিটা 1ৰ ক্ষেত্ৰত দুটা 1ত আমি কি ভাবিম 1 0 দুটা 1ত ভাবিম 1 0 আৰু এটা 1 হলে আমি কি ভাবিম 1 1 1 1ৰ কি বহিব 1 বহিব আৰু এই 1 টো কি হ'ব কেৰি হ'ব হাতত আহিব বুজিছে ইয়াত এবাৰ চোৱা চাৰিটা 1 আছে চাৰিটা 1ত 4 নগনিবা কি গনিবা দুটা দুটা জোৰ বনাবা এই দুটা 1 1 1 0 এই দুটা 1 1 1 0 1 0 1 0 কি হ'ব 2 0 is clear 2 0 কি বহাম প্ৰথমতে 0 বহাম হাতত আহিব কি 2 কি আহিব 2 2 মানে আকৌ 2 নিলিখি তোমালোকে কি ভাবিবা 2 মানে আকৌ কি ভাবিবা 1 1 clear এতিয়া কি হ'ব 1 1 হ'ব 1 0 আকৌ 1 1 হ'ব 1 0 আকৌ 1 1 হ'ব 1 0 1 0 1 0 1 0 that means 3 0 3 0 আহিব 0 হাতত থাকিলে এবাৰ কি 3 3 টো এবাৰ ইপিনে আহি কেৰি হ'ব 3 টো ইপিনে আহি কেৰি হ'ব এতিয়া 3 মানে তোমালোকে জানা 3 মানে কি হ'ব 1 1 1 3 মানে কি হ'ব 1 1 1 বুজিছা এতিয়া 1 1 মানে কি হ'ব 1 0 আকৌ 1 মানে কি হ'ব 1 1 এনসাৰটো কি হ'ব 1 1 0 0 1 ক্লিয়াৰ এটা এবাৰ ডাঙৰ চাই মই উদাহৰণ লৈ আছো এইটো উদাহৰণলৈকে লক্ষ্য কৰা বহু ডাঙৰ সংখ্যা এটা লৈছো তোমালোকৰ প্ৰবলেম ইয়াতে গোটেইখিনি সলভ হৈ যাব মনত ৰাখিবলৈ কথা কি বুলি কৈছিলো 1 1 1 0 এইটো কথালৈ গৈ আছে আমি পাতি ল'ব পাৰো চাৰিটা 1 0 আকৌ চাৰিটা 1 হৈছে ইয়াত হ'ব 0 1 0 1 0 1 0 1 হৈছে ইয়াত হ'ব 1 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 এইটো হ'ব 1 1 0 1 মই ৰাইট টু লেফট কিয় লিখিছো যাতে আমাৰ পাততে যাতে আমাৰ গণ্ডগোল নালাগে কাৰ তলত কি আছে যাতে আমি গণ্ডগোল ভাবে নিলিখো ভুলকৈ যাতে নিলিখো সেইকাৰণে ৰাইট টু লেফট আমি লিখিছো বুজিছে এতিয়া আমি এইটো কি কৰিব লাগে প্লাস কৰিব লাগে তোমালোকক মই কি কৈছো দুটা 1ৰ জোৰ বনাম কেৱল আমি দুটা 1ৰ জোৰ বনাম আৰু বাকিখিনি যিখিনি লিখি থৈ আমি বাকিখিনি কেৰি কৰিম ইয়াতে চোৱা 0 টো আমি কাউন্ট কৰিম নেকি নকৰো একো লাভ নাই এইটো কৰি 1 1 1 0 আৰু 1 কি হলো 1 1 1 1 or 1 হল হাতত আহি গল 1 তো 1 আহি গল বুঝছে এতিয়া আমাৰ কেইটা 1 আছে চোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা 1 আছে জোৰ বনোৱা 1 1 1 0 1 1 1 0 টোটাল হল 2 0 2 0 আৰু 1 এ টোটাল কিমান হ'ব 2 1 2 1 or 1 বহিব ইয়াত 2 ক'ত যাব 2 ইপিনে যাব 2 to 2 হৈ যাব নে বেলেগ হৈ যাব 2 মানে যাব 1 1 দুটা 1 উপৰ গুচি যাব এতিয়া ইয়াত কেইটা 1 আছে লক্ষ্য কৰা 1 2 3 4টা 4টা 1 টো কি হ'ব 1 1 এ হ'ব 1 0 আকৌ এই 1 1 এ কি হ'ব 1 0 1 0 1 0 কি হ'ব 2 0 2 0 হ'ব 0 হাতত থাকিব 2 বুঝছে 2 2 ইপিনে কেৰি হলে কি হ'ব 1 আৰু 1 বুঝছে এবাৰ কেইটা 1 আছে কোনা এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা ছয়টা হলে তিনিটা জোৰ হ'ব এই দুটাৰ এটা জোৰ 1 1 1 0 1 1 1 0 1 1 1 0 তিনিটা 1 0 লগ লাগিলে এতিয়া কি হল 3 0 3 0 0 আহি গল হাতত থাকি গল কি 3 বুঝছে 3 মানে কি আনিম 3 আনিম নে নানো তিনিটা 1 আনিম এটা 1 আনিম তিনিটা 1 আনিম বুঝছে ক্লিয়ার এতিয়া টোটাল কেইটা 1 হল 4টা 1 হল তেনেহলে কি হ'ব 1 1 হ'ব 1 0 আৰু এই 1 1 এ 1 0 কিমান হল 1 0 1 0 কি হল 2 0 2 0 0 হাতত থাকিলে আকৌ 2 2 মানে আকৌ কি কৰিম 2 মানে আকৌ ইয়াতে দুটা কেৰি কৰিম 1 আৰু 1 বুঝছে ইয়াতে আকৌ চোৱা 4টা 1 আছে 4টা 1 হলে কি হ'ব 1 1 1 0 আকৌ 1 1 1 0 আকৌ 2 0 2 0 0 আকৌ 2 আহি গল 2 আহি গল এই দুইটো আকৌ ইয়াতে কেৰি কৰিম বুঝছে বুজি পাইছা এতিয়া আমি কি হ'ব 1 1 এ 1 0 আৰু 1 এ 1 1 1 0 আৰু 1 কি হ'ব 1 1 1 1 কি বহিব 1 বহিব এবাৰ এইটো 1 কেৰি হ'ব বুঝছে ক্লিয়াৰ এবাৰ চোৱা 1 0 আৰু 1 1 1 1 1 এ 1 0 আৰু 1 এ 1 1 1 1 or 1 হাতত আকৌ 1 থাকি গল এই 1 টো ইয়াত আহি গল বুঝছে ইয়াত আহি যোৱাৰ লগে লগে ইয়াত কি হল 1 1 এ কি হল 1 0 ক্লিয়াৰ ইমান জংকবংক হৈ আছে মই মচি কিনে তোমালোকক ভালকৈ মনত ৰাখি কেনেকৈ কৰিব লাগে এইটো দেখুৱাই দি আছো তোমালোকে ভালকৈ লক্ষ্য কৰা
1 1 1 1 0 1 1 1 1 0 1 0 1 0 1 0 1 1 1 1 1 1 1 1 0 1 এইটো আমি প্লাস কৰিব লাগে কেনে কৰি মনত ৰাখি ৰাখি কৰিম এতিয়া চাবা 1 1 1 0 1 1 1 1 1 1 আতত থাকিলে 1 1 1 1 0 1 1 1 0 2 0 আৰু 1 কি হ'ল 2 1 হাতত থাকিলে কি 2 হৈছে 1 1 1 0 আৰু 1 1 1 0 2 0 2 0 0 হাতত থাকিলে আকৌ 2 এটো সোৱা 1 1 1 0 1 1 1 0 2 0 আকৌ 1 1 1 0 3 0 3 0 হল 3 3 0 0 হাতত থাকিলে এবাৰ 3 হৈছে আকৌ 1 1 1 0 আকৌ 1 1 1 0 2 0 2 0 0 হাতত থাকিলে কি 2 হৈছে আকৌ এবাৰ 1 1 1 0 আকৌ 1 1 1 0 2 0 2 0 0 হাতত থাকিলে আকৌ 2 আকৌ 1 1 1 0 আকৌ 1 1 1 1 1 1 হাতত থাকিলে 1 1 1 হল 1 0 আকৌ হাতৰ 1 1 1 1 1 থাকিল 1 হাতত থাকিল আকৌ 1 1 আৰু 1 1 0 একদম সিম্পল আঙুলি ইউজ কৰিলে তোমালোকৰ নিশ্চয় বুজি পাইছা নেক্সট আমি বিয়োগ শিকাম বাইনাৰী সাবট্ৰেকশন শিকাম আজিলৈ ইমানে ভিডিওটো ভাল পালে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু ডিবি মন্ত্ৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ